সুদীৰ্ঘ 9 মাহ মহাকাশত কটাই উভতি আহি এতিয়া কি কৰিব সুনিতা উইলিয়ামছে। সুনিতাই এতিয়াও কিয় লগ পোৱা নাই পৰিয়ালৰ লোকক। জানিলে আপুনি আচৰিত হ'ব যে সুনিতা এতিয়া থাকিব লাগিব ৰিহেবত। মাত্ৰ 8 দিনৰ বাবে আন্তঃৰাষ্ট্ৰীয় মহাকাশ ষ্টেচনলৈ গৈ সুদীৰ্ঘ 9 মাহ কটাবলগীয়াত পৰা সুনিতা উইলিয়ামছ আৰু তেওঁৰ সতীৰ্থ উইলমৰ অৱশেষত স্পেচ এক্স ড্ৰেগন কেপচুলেৰে পৃথিৱীলৈ উভতি আহিবলৈ সক্ষম হ'ল। সুদীৰ্ঘ 9 মাহ মহাকাশত থকাৰ পাছত সুনিতা আৰু উইলমৰে এতিয়া স্বাভাৱিক জীৱন কটাব পাৰিবনে? এই মুহূৰ্তত সেয়া হৈছে এক গুৰুত্বপূৰ্ণ প্ৰশ্ন। মধ্যাকৰ্ষণহীন অৱস্থাত থাকি সুনিতা আৰু উইলমৰ সন্মুখীন হৈছে বহু সমস্যাৰ। দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলাই সুনিতা আৰু উইলমৰ উভতি আহিল পৃথিৱীলৈ। 9 মাহ সময় দুয়োজন আছিল এক মধ্যাকৰ্ষণহীন পৰিৱেশত। মহাকাশৰ মধ্যাকৰ্ষণহীন অৱস্থাত দীৰ্ঘদিন বাস কৰি পৃথিৱীলৈ উভতি অহাৰ পাছত সকলো মহাকাশচাৰীয়ে ভোগে বহু শাৰীৰিক সমস্যাত। মহাকাশ ষ্টেচনৰ মাইক্ৰগ্ৰেভিটি অৱস্থাত শৰীৰৰ তৰল পদাৰ্থ মস্তিষ্কলৈ বৈ জমা হ'বলৈ ধৰে। হাড়ৰ ওজন কমে আৰু হাড়বোৰ ভংগুৰ হৈ পৰে। মাংসপেশী সংকুচিত হৈ পৰাৰ ফলত মহাকাশত ভোগা স্পেচ চিকনেছ থাকি যায় পৃথিৱীলৈ উভতি অহাৰ পাছতো। মহাকাশত থকা অৱস্থাত চকুৰ মণিৰ আকাৰ ৰেটিনাৰ আকাৰ সলনি হয় আৰু হ্ৰাস পায় চকুৰ দৃষ্টিশক্তিও। ভৰিৰে খোজ নকঢ়াৰ বাবে ভৰিৰ পতা কোমল হৈ শিশুৰ দৰে সংবেদনশীল হৈ পৰে। ইয়াক বেবী ফিট বুলিও কোৱা হয়। এনে বহু সমস্যা হ'লেও চিন্তাৰ বিশেষ কাৰণ নাই। দুয়োজন মহাকাশচাৰীকে 45 দিন ৰিহেবত ৰাখিব নাছাই। তেওঁলোকক লৈ যোৱা হ'ব জনছন স্পেচ চেণ্টাৰলৈ। তাতে থকা ক্ৰু কোৱাৰ্টাৰত সুনিতা আৰু উইলমৰক কৰা হ'ব পৰিচৰ্যা। পৃথিৱীৰ পৰিৱেশৰ সৈতে মিলিবলৈ তাতে তেওঁলোকক সাজু কৰি তোলা হ'ব। 45 দিন ৰিহেবত থাকিব লাগিব সুনিতা আৰু উইলমৰ। ক্ৰু কোৱাৰ্টাৰত ৰাখি কৰা হ'ব চিকিৎসা। মহাকাশৰ পৰা উভতি অহাৰ পিছত নাছাই মহাকাশচাৰীসকলক নিজৰ চোৱা-চিতাৰ অধীনত ৰাখে। তেওঁলোকক সুস্থ কৰি তোলাটো নাছাৰে দায়িত্ব। সুনিতা আৰু উইলমৰ ফিট হৈ পুনৰ যাপন কৰিব পাৰিব স্বাভাৱিক জীৱন। তাৰ পাছতহে ঘৰলৈ যাব পাৰিব। সুনিতা আৰু উইলমৰৰ পৰৱৰ্তী দায়িত্ব কি হ'ব সেয়া এতিয়াও স্পষ্ট নহয়। কিন্তু ৰিহেবত থকা 45 দিন তেওঁলোকৰ ছুটী হিচাপে ধৰা হ'ব আৰু দুয়োজনে সম্পূৰ্ণ দৰমহাও পাব। নিউজ ডেস্ক ৰিপৰ্ট 360 ইনচাইট।